আমি UPPL দল হিচাপে বৰ্তমান ডিস্ট্ৰিক্ট পৰ্যায়ৰ আমাৰ কমিটিবোৰ আমি গঠন কৰি আছো। তাৰ লগতে কিছুমান ডিস্ট্ৰিক্টত আমি যেটো ইনচাৰ্জ হিচাপে আছিলোঁ, অবজাৰ্ভাৰ হিচাপে যে ডিস্ট্ৰিক্ট কমিটিৰ পেনেলটো আমি বনাই দিব লাগে। আৰু হিচাপে আমি প্ৰায় আজি 10 দিনমান আগত আমি পেনেলটো বনাই দিছিলোঁ আৰু চেন্ট্ৰেল কমিটি আমাৰ ডিস্ট্ৰিক্ট কমিটিৰ যে ইয়াত মানে প্ৰেসিডেন্ট তথা জেনাৰেল সেক্ৰেটাৰী হিচাপে বাছনি কৰি তেওঁলোকে দিছে, আমাক বন্ধ কামত আমাক দিছে। তো আজি কোকৰাঝাৰ ডিস্ট্ৰিক্ট কমিটি UPPL দলটো আমি গঠন কৰিম। আমাক ডিস্ট্ৰিক্ট কমিটি চেন্ট্ৰেল কমিটিৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিল যে প্ৰেসিডেন্ট আৰু জেনাৰেল সেক্ৰেটাৰী এই তিনিটা পদটোৱে আমি ডিক্লেয়াৰ কৰি দিব লাগে, কিন্তু পলম হোৱাৰ কাৰণে আমি চেন্ট্ৰেল কমিটিৰ ফালৰ পৰা এটা স্যাংচন লৈছোঁ যে আমি এটা ফুল প্লেজেড ডিস্ট্ৰিক্ট কমিটি হিচাপে আমি আজি গঠন কৰিবলৈ আমি যত্ন কৰিম। আৰু ইয়াৰ দ্বাৰা বিশেষ এটো তেন্তে আলোচনা হোৱা নাই যে আমি পাৰ্টিটো যাতে কেনেকৈ ষ্ট্ৰেংথেন কৰিব পৰা যায়, কাৰণ আমি মিত্ৰজোঁট এটা চৰকাৰ আমি চলাই আছোঁ, ইয়াৰ এটা গভৰ্ণমেণ্ট আমাৰ পাৰ্টিৰ পৰা আছে। তো সেই হিচাপে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তন যদি প্ৰকৃত অৰ্থত যদি আনিব লাগে আমি পাৰ্টিৰ যিটো এক্টিভিটি সেইটো আমি কৰিব লাগিব। সেইকাৰণে আমাৰ প্ৰথমটো হ'ল যে আমি সংবিধানটো সংশোধন কৰি এতিয়া নতুন এটা পাৰ্টি আমি গঠন কৰিছোঁ। সাংবিধানিক যিটো মানে নিয়ম অনুযায়ী সংবিধানৰ আমাৰ ধাৰা অনুযায়ী আমি আজি পাৰ্টি ফুল প্লেজেড এটা পাৰ্টি আমি গঠন কৰি আছোঁ। আমি মিত্ৰজোঁট হিচাপে আমি আছোঁ, আমি বিটিআৰতো আছোঁ আৰু অসম চৰকাৰতো আমি আছোঁ। তো আমাৰ সভাপতি তথা আমাৰ বিটিআৰৰ চিফ মহোদয় তেখেতে আজি তেনেকেই আমাৰ বিজেপিৰ মিত্ৰজোঁট যিটো আছে তেখেতসকলক মানে সহযোগ কৰিবৰ কাৰণে তেখেতে জেগাই জেগাই গৈ মিটিং পাতিছে। আৰু আমি চেন্ট্ৰেল কমিটিৰ আমাৰ যিবিলাক নেতা কৰ্মীসকল আছে আমিও তেনেকেই আমাৰ যিটো আমাৰ ফালৰ পৰা আমি তেনেকেই কেণ্ডিডেট বিশেষভাৱে আমি তেনেকৈ মানে প্ৰক্ষেপ কৰা নাই হিচাপে আমি আৰু আমাৰ বিটিআৰ অঞ্চলত তেনেকেই নিৰ্বাচন আমাৰ তাত নহ'ব। সেইকাৰণে বিটিআৰৰ বাহিৰত যিবোৰ আছে বা আমাৰ বিটিআৰ তথা তেনেকৈ কিছুমান টাউন আছে য'ত আমি চিৰাং জিলা আমি ক'ব পাৰিব লাগে আমাৰ বঙাইগাঁও টাউন, তাত আমাৰ কেণ্ডিডেট দিব পৰাকৈ আমাৰ তেনেকৈ জনসংখ্যা তাত নাই, যাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমাৰ বিজেপি কেণ্ডিডেটক আমি সহযোগ কৰিম। তো আশা কৰিছোঁ যে মিত্ৰজোঁট হিচাপে আমাৰ যিখিনি কৰিব লগাখিনি আছে সেইখিনি নিশ্চয় আমি আগবঢ়াই আছোঁ। ভাৱে আমি নিশ্চয় আমাৰ কেন্দ্ৰীয় নেতৃত্বই নিশ্চয় সেইটো সিদ্ধান্ত ল'ব যে হয় তাত আমাৰ বিটিআৰ যদিও বা চুক্তি মৰ্মে শোণিতপুৰ জিলা বা তেনেকৈ বিশ্বনাথ জিলা কিছু মানে অঞ্চলটো আমাৰ অন্তৰ্ভুক্ত হ'ব, কিন্তু আজিলৈ এইটো মানে কাৰ্যকৰী হোৱা নাই সেই টোপাটো, যাৰ কাৰণে তাত নিশ্চয় নিৰ্বাচন হ'ব আৰু নিৰ্বাচনৰ আমাৰ পলিচি মতে আমি নিশ্চয় তাত মানে আমি কাম কৰিম।